নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি বতৰটো বহুত ভাল কৰিছে, নহ'লে বাকী কেইদিন ইমান বৰষুণকৈ গ'ল আৰু ইমানে বৰষুণ আমাৰ ল'ৰা একদম চৰ্দি কৰি দিলে। মানে কি হয়, গিলখন মাৰিয়ে থওঁ, তথাপিতো ঘৰত যিহেতু মানুহ বেছি, সিহঁতি মানে কোনোবা ওলাই সোমাই আহোঁতেই গিলখন খুলি থৈ আহে নহয়, একদম তিতিকৈ ওলাই আহি একদম বৰষুণ তিতিব আৰু চিঞৰিব, ফূৰ্তিত ইমানেই ভাল পায় বৰষুণ তিতিব পালে। আৰু তেনেকৈ কৰি দুটাই চৰ্দি লাগিছে, সেইকাৰণে ভাবিছোঁ পাৰ মাংস অকণমান বনাই দিওঁ নেকি। আৰু সৰু ল'ৰাক যেতিয়া খুৱাবলৈ বেয়া নহয়, পাৰ, কুকুৰা আৰু কুচিয়া তেনেকৈ খুৱাওঁ আৰু সেইকাৰণে পাৰ বিচাৰি বজাৰলৈ পঠিয়ালোঁ। পাৰ তাকো পাইছে এটি অকণমানি সৰু পোৱালি এটা পাই আহিছে। এযোৰ হ'লেও ভাল আছিলে, তেতিয়াও খুৱাবলৈ ভাল। এতিয়া একেবাৰে অকণমানি এটা পোৱালি আৰু কিমান ওলাব, হ'লেও সিহঁতি দুটাইহে খাব, সিহঁতৰ দুটালৈ হ'ব পিছে। আৰু এতিয়া যাওঁ ব'লক, মই কেনেকৈ পাৰ মাংস ৰেচিপি বনাওঁ আপোনালোকে চাব। এয়া হৈছে পাৰ মাংস, যিহেতু অকণমানি মানে সৰু এটি হৈছিলে, সেইকাৰণে অকণমান ওলাইছে। ডাঙৰ মানুহে খাবলৈ নোজোৰে আৰু এইকণ বেটা বেটিৰ কাৰণে হ'ব। তাতে অকণমান নিমখ মিলাই লৈছোঁ আৰু দিম এতিয়া ইয়াত অকণমান হালধি, মানে আগতীয়াকৈ মিক্স কৰি আধা ঘণ্টামান ঢাকি থৈ দিব লাগে, তেতিয়া বেছি ধুনীয়া হয়। আৰু এয়া অকণমান তেল দি দিছোঁ, একেবাৰে অকণমানি, মানে ভালকৈ ধৰিলে হয়তো এমুঠিমান হ'বহে নেকি। ভালদৰে মিক্স কৰি হ'ল, এতিয়া এয়া ঢাকি থৈ দিম। তাৰপাছত এইফালে মই যোগাৰ কৰি লৈছোঁ আদা, নহৰু, পিঁয়াজ আৰু লগত লৈছিলোঁ দুটা জলকীয়া। মানে চৰ্দি হৈ থকাৰ কাৰণে অকণমান জ্বলাকৈ খুৱাম বুলি ভাবিছিলোঁ, কিন্তু জলকীয়া নিদিওঁ বুলি ভাবিছোঁ, এতিয়া বেছি পুৰিব নেকি, জালুককে অকণমান দিম। অৱশ্যে মই পিচিবলৈ ল'লোৱেই দেই জলকীয়াকেইটা, তাৰপাছতহে আকৌ আঁতৰাই মেলি থৈ দিছোঁ। তাৰপৰা এতিয়া মিক্সিত ভালদৰে গ্ৰাইণ্ড কৰি লৈছোঁ, যিহেতু অকণমান ইমান ভালকৈও নহ'ল, হ'ব তথাপিতো। তাৰপৰা আহি এতিয়া গেছটো অন কৰি লৈছোঁ আৰু আপোনালোকে দেখিছেই, মই ইয়াত এতিয়া বহাই দিম আমাৰ চব্জি বনাবলৈ যি প্ৰয়োজন হয় কেৰাহীখন। আৰু দিছোঁ অকণমান মিঠাতেল হ'লে বেছি ভাল হয়, আৰু এইটো আমাৰ লোকেল মিঠাতেল হয়, মানে ঘৰত পেৰা মিঠাতেল হয় আৰু বেছি ধুনীয়া, খাবৰ কাৰণে বেছি ভাল লাগে। তাৰপাছত মোৰ এটা টিপছ আছে দেই, মই মানে কেৰাহীখন এনেকৈ লৰাই মেলি দিওঁ ইফালে সিফালে তেলবোৰ লগাই, তেতিয়া অকণমান লাগি নধৰে নিচিনা লাগে আৰু বাকী নাজানো কেনেকুৱা হয়। মোৰ এইটো কৰি ভাল পাওঁ যেতিয়া কৰি দিওঁ। তাৰপাছত ইয়াত তেজপাত দিছোঁ, তাৰপৰা পিচি থোৱা আদা, নহৰু, পিঁয়াজৰ পেষ্টটো দি দিছোঁ। পাছফালে বেটা বেটি মাত শুনিছেই চাগে, ইটোৱে বা কান্দে সিটোৱে বা কান্দে, এনেকুৱা আৰু ইহঁতৰ দুটা। তাৰপৰা কালাৰ উঠিবৰ কাৰণে অকণমান ৰেড চিলি দিছোঁ, বেছি দিয়া নাই, বেছি পুৰিব যে। তাৰপাছত দিছোঁ অকণমান জিৰা আৰু ধনিয়া। যদি ডাঙৰ মানুহে খোৱা হয় তেতিয়াহ'লে মই পাঁচফোৰণ দি আৰু বেছি মছলা দি অকণমান বেছি টেষ্টিকৈ বনালোঁ হয়, কিন্তু বেটা বেটিক খুৱাবৰ কাৰণে অলপ হেল্ডিকৈ থৈছোঁ। তথাপিতো মাংস হয় যিহেতু অকণমান এটা টেষ্ট লাগে, সেইকাৰণে আদা নহৰু দি তাত জিৰা ধনিয়াকণ দিছোঁ আৰু অকণমান হালধি দি থৈছোঁ। মানে মাংসখিনি যেতিয়া মই মিক্স কৰিছিলোঁ তেতিয়া তাত নিমখ আৰু হালধি দিয়া আছিলে, সেইকাৰণে ইয়াত হালধি একেবাৰে অকণমান দিছোঁ আৰু নিমখো একেবাৰে অকণমান, বেছি দিলে আকৌ বেছি চোকা হৈ যাব নহয়। এতিয়া দিছোঁ ইয়াত মই এই পাৰ মাংসকণ, একেবাৰে অকণমান দেই, দেখাবলৈ কি লাজ লগা। ভালদৰে মিক্স কৰি ইফালে সিফালে লৰাই মেলি দিছোঁ। তাৰপাছত ইয়াত দিছোঁ অকণমান জালুকৰ গুড়ি, বহুত বেছি দিয়া নাই, আমি খোৱা হ'লে বেছি দিলোঁ হয়, কিন্তু বেটা বেটি ইমান বেছিও জ্বলা খাব নোৱাৰে। অৱশ্যে বহুত ল'ৰাই একেবাৰে জ্বলা খাব নোৱাৰে, আমাৰ বেটা বেটি পাৰে বুলিয়ে কৈছোঁ, ইমানকণ জালুক দিয়া জ্বলাটো সিহঁতি খাব পাৰে আৰু। তাৰপাছত ইয়াত ঢাকনিখন লগাই দিছোঁ অকণমান দেৰি সিজিবৰ বাবে। অলপ দেৰি সিজাৰ পাছতে চালোঁ, ইফালে মাংসবোৰ হ'বলৈ হ'ল আৰু সেইকাৰণে তাত আলু এটা দি দিছোঁ। মাংসতকৈ আলুহে বেছি হৈছে, মাত্ৰ এটা আলুৱেই দিছোঁ, কিন্তু ইয়াতকৈ সৰু আলু নাই, মানে ঘৰত আলুবোৰ ডাঙৰ ডাঙৰ। এটা আলু দি দিছোঁ আৰু আলুবোৰ আমিয়ে খাম, মাংসবোৰ সিহঁতি খাব। আলু মাংস দুয়োটাও সিজিবলৈ হ'ল, অলপ বাকী আছে আৰু তেতিয়া মই অকণমান দি দিছোঁ গৰম মছলা দিলে মানে গোন্ধটো ভাল লাগে, আৰু হাঁহ আৰু পাৰ মাংসত গৰম মছলা অকণ দিলেহে তাৰ সোৱাদটো আহে যেন লাগে। আৰু তাৰ পাছতেই দিছোঁ ইয়াৰ গৰম পানী। ঠাণ্ডা পানী দিলে মানে গোন্ধটো ইমান বৰ ভাল নালাগে, সেইকাৰণে গৰম পানী দি দিছোঁ, আৰু গৰম পানী দিলে আমাৰ কাৰণেও ভাল দিয়কচোন, পটককৈ হয়। তাৰপাছত এয়া ঢাকনিখন লগাই দিছোঁ আৰু আমাৰ বাবে এইফালে দালিত তেল মাৰিব লৈছোঁ।
ইফালে মোৰ দালি তেল মাৰি হ'ল আৰু এইফালে মাংস হৈ গ'ল। এতিয়া গেছ অফ কৰি দিম। কেৰাহীখন নমাই 10 মিনিটমানৰ পাছত চাইছোঁ একদম ধুনীয়াকৈ হৈ আছে। এতিয়া বাতিত উলিয়াই লওঁ, তাৰপাছত বেটা বেটিহঁতক খাবলৈ বুলি দিম। আৰু এয়া চাওক, দেখিবলৈ ধুনীয়া দেখিছেনে? পাৰ মাংস এনেকৈ বনালে বহুত বেছি সোৱাদ হয়। অৱশ্যে আমি খোৱা নাই, এনেই টেষ্টো কৰিছোঁ, বহুত বেছি টেষ্টি হৈছে। এনেকৈ বনাই চাব, বহুত বেছি ভাল পাব, মই গেৰাণ্টি দিছোঁ। আৰু এয়া বেটা আৰু বেটিৰ বাবে 2খন কাঁহী সজাই লৈছোঁ, দুইটাকে খুৱাই লওঁ। ইফালে মই ভাত সজাই আছোঁ আৰু বেলেগ ছাইডৰ পৰা দেউতাকে মানে জীয়েককনো কি খুৱাওঁ তাকে চাই আছে। সেয়া দেখিছে নহয়? এইটো দেউতা। মাম খালা বৈয়া? বৈয়া? দেউতাকক যে ঘৰত বেছি দিন নাপায়, সেইকাৰণে ভিডিঅ' কলত দেখিলে মানে একদম ল'ৰা ক'ব নোৱাৰাই হৈ যায়। মাকক পাত্তাই নিদিয়ে, মাকক সদায় ঘৰত পাই থাকে যে। এতিয়া মই বেটা বেটিহঁতক ভাত খুৱাই লওঁ, তাৰপাছত ভিডিঅ'টো ইয়াতে সামৰোঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাওক। আৰু আজিলৈ আহিছোঁ, বাই বাই। আমাৰ পোৱালীকেইটাক ভাত খোৱাকৈ চাই থাকক এতিয়া অকণমান দেৰি। জালুক অকণমান দিছিলোঁ। ম'ম' খাবা? মাম খাই লোৱা। তোমাকো দাদা পা কিয় খাইছা? আনিছোঁ ৰ'বা।